হেল্ল' এভৰিৱান, এইটো হৈছে মোৰ ৰুম আৰু আজি মই আপোনালোকক মোৰ ৰুমৰ কমপ্লিট মেকঅভাৰ কৰি দেখুৱাম। তাৰ কাৰণে মই কিছুমান বস্তু অনলাইনৰ পৰা আৰু কিছুমান বস্তু অফলাইনৰ পৰা কিনিছিলোঁ। সৰুৰে পৰা মোৰ নিজৰ ৰুমটো সজাবলৈ বহুতেই মন আছিলে, কিন্তু আমাৰ চবৰে কমন ৰুম আছিলে কাৰণে পৰা নাছিলোঁ। কিন্তু এতিয়া ফাইনেলি মোৰ লগত নিজৰ বুলি ৰুম আছে আৰু সেইটো মই এতিয়া নিজৰ মতে সজাম। মই অনলাইনৰ পৰা কেতিয়াও ফাৰ্ণিচাৰ অৰ্ডাৰ কৰি পোৱা নাই। প্ৰথমবাৰৰ বাবে এই বিচনাখন মই অৰ্ডাৰ কৰিলোঁ। ভয় লাগি আছিল কেনেকুৱা আহিব বুলি, কিন্তু অভাৰঅল ভালেই আহিছে বিচনাখন। আৰু তাতে মই লগাইছোঁ এটা মেট্ৰেছ। প্ৰথমতে মই ৰুমত ব্ৰাউন কালাৰ পৰ্দা লগাইছিলোঁ, কিন্তু পাছত মই ৰুমটো অলপমান ব্ৰাইট কৰিবৰ কাৰণে মই এই বগা পৰ্দাখিনি লগাইছোঁ। মই ৰুমটোত ব্যৱহাৰ কৰা সকলোখিনি বস্তু বহুত ভাবি চিন্তি চাই চিতি কিনিছোঁ আৰু যিমান পাৰি সিমান কম খৰচতে ধুনীয়াকৈ সজাবলৈ ট্ৰাই কৰিছোঁ। বিচনাৰ ছাইডৰ ৱালখন একেবাৰে খালী হৈ থাকিলেও ভাল নালাগে আৰু ভৰা হৈ থাকিলেও মোৰ ভাল নালাগে। সেইটো কাৰণে মই অকল এই 3খন পেইণ্টিং আৰু এইটো ৱাল হেঙিং অৰ্ডাৰ কৰিছিলোঁ। আৰু ইয়াতে মই থৈছোঁ এটা আৰ্টিফিচিয়েল প্লাণ্ট আৰু মোৰ অলপমান আৰ্টিফিচিয়েল মানি প্লেণ্ট আগতে আনি থোৱা আছিলে, সেইখিনিও মই ইয়াতে ধুনীয়াকৈ ইউটিলাইজ কৰি ল'লোঁ। তাৰপিছত আৰু কেইটামান মই ৰুমটো সজাবৰ কাৰণে বস্তু অৰ্ডাৰ কৰিছিলোঁ, সেইকেইটা বস্তু আহিলে আৰু এইকেইটা মই আপোনালোকক আনবক্সিং কৰি দেখাইছোঁ। এইখন ফটো ফ্ৰেম মই অৰ্ডাৰ কৰিছিলোঁ এমাজনৰ পৰা, কিন্তু আনফৰ্চুনেটলি এখন ভগা আহিলে, তো সেইটো কাৰণে এইখন মই ৰিটাৰ্ণ কৰিছোঁ। টেবুলৰ ছাইডত লগাবৰ কাৰণে মই আৰু কেইটামান ৱাল চেল্ফ অৰ্ডাৰ কৰিছিলোঁ আৰু সেইকেইটা মই এতিয়া ৱালত লগাই দিম। আৰু এইখন হৈছে মোৰ ষ্টাডি টেবুল। এইখন একেবাৰে ক'লা আছিল, মই ইয়াত বগা ৰঙৰ ৱালপেপাৰ লগাই লৈছোঁ। আৰু এইটো টেবুলত থ'বৰ কাৰণে এইটো অৰ্গেনাইজাৰ। মই সদায় এনেকৈ টেবুলখন ধুনীয়াকৈ সজাই থওঁ, যাতে টেবুলখন দেখিলে মানে এটা পজিটিভ ভাইব এটা আহে। আৰু এইটো টেবুল লেম্প মোৰ আগৰ পৰাই আছিলে, এইটোও মই ইয়াত থৈছোঁ। আৰু এইখন হৈছে মোৰ কিউট কেলেণ্ডাৰ। আৰু এইখন হৈছে মোৰ বেড ছাইড টেবুল। ইয়াতে থৈছোঁ এটা মই টেবুল লেম্প, এইটো মই বিশালৰ পৰা উঠাই লৈ আহিছিলোঁ আৰু এইটো ৰিয়েল প্লাণ্ট হয়। আৰু এই ফুলদানিটোত মোৰ ফুল বেছি হোৱা নিচিনা লাগিলে, সেইটো কাৰণে মই ইয়াৰ পৰা এথোপা ফুল কমাই দিলোঁ। আৰু এইটো হৈছে মোৰ এলাৰ্ম ক্লক। আৰু এই ফটো ফ্ৰেমখন মোক মোৰ ভণ্টিহঁতে গিফ্ট দিছিলে, তো মই সেইখনো ইয়াতে লগাই ল'লোঁ। আৰু এই খালী জেগাখিনিত মই এখন দীঘল আইনা ৰাখিম বুলি ভাবিছোঁ পিছলৈ, যিহেতু মই এতিয়া আইনাখন বিচাৰি পোৱা নাই, সেইটো কাৰণে এনেকৈয়ে ৰাখিলোঁ। আৰু ইয়াতে মই মোৰ কিছুমান জোতা চেণ্ডেল ৰাখিছোঁ।
এতিয়া মই মোৰ ৰুমৰ এইটো ছাইড ধুনীয়াকৈ সজাম। এই আলমাৰিটোতো মই বগা ৰঙৰ ৱালপেপাৰ লগালোঁ। আগতে এইটো নীলা ৰং আছিলে। আৰু ইয়াতে মই মোৰ চব মেকআপ বস্তু, লিপষ্টিক, নেইল পলিছ, মইশ্চাৰাইজাৰ এইবিলাক চব ভালকৈ এৰেঞ্জ কৰিলোঁ। আৰু ইয়াতে মই মোৰ কিছুমান ডেইলি ব্যৱহাৰ হোৱা কিছুমান কাপোৰ আৰু ড্ৰায়াৰ এইবিলাক ৰাখিলোঁ। আৰু এইকেইটা হৈছে মোৰ জুৱেলাৰী বক্স, এইকেইটা মই ইয়াতে সোমাই থৈছোঁ। আৰু ইয়াতো কিছুমান মোৰ সদায় ব্যৱহাৰ কৰা কছমেটিক্স আছে। মই ৰুমটো অলপমান এস্থেটিক আৰু চিম্পলকৈ সজাইছোঁ। আৰু এনেকেই আচলতে মোৰ ভাল লাগে। ক'ৰবাৰ পৰা আহি যেতিয়া নিজৰ ৰুমটো ধুনীয়া আৰু পৰিপাটি দেখোঁ তেতিয়া মনটো ভাল লাগে, নহয়নে? তো সেইকাৰণে মই সদায় ৰুমটো চাফা আৰু পৰিপাটিকৈ ৰাখিবলৈ যত্ন কৰোঁ। আৰু এয়া মোৰ ৰুমটো ফাইনেলি সজাই হ'ল আৰু এয়া হৈছে মোৰ ৰুমৰ ফাইনেল লুক। মোৰ কিন্তু মোৰ ৰুমটো দেখি বহুত বেছি ভাল লাগিছে। আপোনালোকৰ বাৰু ভাল লাগিছেনে? আপোনালোকৰ যদি ভাল লাগিছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।